নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মাজুলিকা ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আছোঁ জম্মু কাশ্মীৰত, আৰু ইয়াত আহিছিলোঁ 25 তাৰিখৰ দিনা ছেকেণ্ডাবাদৰ পৰা আহিছিলোঁ, আৰু ইয়াত 27 তাৰিখে পাই গৈছিলোঁ। প্ৰায় 28 তাৰিখৰ দিনা 27 তাৰিখৰ দিনা ভিডিঅ' বনাবলৈ নহ'লে, আহি পাই শুই থাকিলোঁ। আৰু 28 তাৰিখে অলপ ওলাই গ'লোঁ ইয়াৰে মাৰ্কেটত। আৰু 29 আৰু 30 তাৰিখ সেই দুদিন যিহেতু ইয়াতে বহুত বৰষুণ দিছিলে, বৰষুণ হোৱাৰ বাবে মানে ইয়াত ভিডিঅ' বনাব পৰা নাছিলোঁ। কাৰণ গোটেই এৰিয়াটো যিটো জেগাত আমি আছোঁ, এইটো আপোনাৰ উধমপুৰ ডিষ্ট্ৰিক্টত হয়। উধমপুৰ ডিষ্ট্ৰিক্টৰ চিনেনি বুলি কয়। আৰু ইয়াতে বহুত মানে কি হৈছে, গোটেইখন আন্ধাৰ হৈ আছিলে। বৰফ পৰিছিলে, বৰফ পৰাৰ বাবে গোটেই আন্ধাৰ হৈ আছিলে। সেইকাৰণে ভিডিঅ' একো বনাব পৰা নাছিলোঁ। আৰু আজি বতৰটো অলপ ভাল হৈছে, মানে বৰষুণ দিয়া নাই আৰু ফৰকাল হোৱাৰ বাবে আজি যাম। ইয়াতে মানে এটা টপ ভিউ আছে, আপোনালোকে চাওক। এইটো ওপৰত যিটো অংশ সেইটোক পত্নীটাপ বুলি কয়, আৰু তালৈকে আজি যাম। আজি তাৰ যিটো ভিউ হয়, সেই ভিউটো আপোনালোকক দেখাম। মই চামেই আপোনালোককো লগতে দেখাম বুলি ভাবিলোঁ। আৰু ভিডিঅ' সেইকাৰণে মানে বনাবও পৰা নাছিলোঁ আৰু দিবও পৰা নাছিলোঁ। আৰু ইয়াতে নেটটো নাপায়, যিহেতু ইয়াত আহিলে কি হয়, ইয়াৰ চিম ল'ব লাগিব, নহ'লে আপুনি পষ্টপেইড কৰি অসমৰ পৰা আহে বা মানে জম্মু কাশ্মীৰৰ বাহিৰৰ পৰা যেতিয়া আহিব, পষ্টপেইড কৰি আনিব লাগিব চিম। আৰু নহ'লে ইয়াতে আহি নতুন চিম লৈ ল'ব লাগিব, ইয়াৰে চিম লৈ ল'ব লাগিব, তেতিয়াহে পাৰিব। আৰু যদি আধাৰ কাৰ্ডত আগত চিম উলিওৱা আছে তাত, তেতিয়া ইয়াত আধাৰ কাৰ্ডত চিম উলিয়াব নোৱাৰে। আধাৰ কাৰ্ডত চিম উলিওৱা নহ'ব লাগিব। আৰু আধাৰ কাৰ্ড দি লগতে 10-15 মিনিটত চিম উলিয়াই দিলোঁ। কিন্তু নেটৱৰ্কটো ইমান নাপায়। মই ভাবিছিলোঁ জিঅ'ত নেটৱৰ্কটো পাম, কিন্তু জিঅ'ত ইমান নেটৱৰ্কটো নাপায়। সেইকাৰণে যদি কোনোবা আহিলে এয়াৰটেল চিমেই উলিয়াব। আৰু আজি যাম সেই ওপৰৰ অংশটোলৈ, পত্নীটাপ বুলি কয়। আৰু তাতে গৈ পেলাই তাৰ ভিউটো চাম আৰু আপোনালোকক দেখাম। মই এতিয়া বৰ্তমান বহুত ওপৰলৈ উঠি আহিলোঁ, আৰু এতিয়া ওপৰলৈ বহুত উঠি যাব লাগিব। সিমান ওপৰলৈকে উঠি যাব লাগিব, যিহেতু পাহাৰীয়া জেগা। আৰু ইয়াতে কি হয়, বাছ আহে, পাহাৰীয়া অকোৱা পকোৱা ৰাস্তাত বাছ আহে। বাছ আহিলে কি হয়, ৰাস্তাবোৰ ইমান এটা ভাল নহয়। তেওঁ বাছৰ কি হয়, ইখন বাছৰ ড্ৰাইভাৰ সিখন বাছৰ ড্ৰাইভাৰে কম্পিটিশ্যনতো গাড়ী চলায়। অকোৱা পকোৱা ৰাস্তা যদিও কম্পিটিশ্যনতো চলায়। আৰু ইয়াৰ কি হয়, পাহাৰৰ যিটো ওপৰৰ ৰাস্তাটোৰ পৰা তললৈ এনেকুৱা তললৈ দ হৈ আহে, দেখি মানে কিবা ভয় লাগি যায়। বাৰু চাই থাকক আপোনালোকে। তালৈকে আজি যাম, তাৰ ভিউটো দেখাম। মানে বৰফৰ জেগাত আহিছোঁ আৰু বৰফ থকা ঠাইত যাম ডাইৰেক্ট ওপৰলৈ। ইয়াৰ পৰা দেখিয়ে আছোঁ, কিন্তু ওচৰৰ পৰা দেখা নাই। আজি গৈ ওচৰৰ পৰা চাম, আপোনালোকেও ভিডিঅ'টো শেষলৈকে চাই থাকক। ব'লক তেন্তে গৈ থাকক। আহি আছোঁ। আপোনালোকক এটা বস্তু দেখাওঁ, চাই লওক। ইমান পাহাৰৰ ওপৰৰ পৰা এই কিমান তলেদি নৈখন বৈ গৈছে চাওক। আৰু এটা চাউণ্ড আহি আছে ইয়াতে নৈখনৰ, বহুত ভাল লাগিছে। আৰু বহুত তলত আছে নৈখন, আমি বহুত ওপৰেদি গৈ আছোঁ। আৰু ইয়াৰফালে পাৰ্টি আমাৰ গৈ আছে, যিহেতু গাড়ী অহা নাই এতিয়ালৈকে। গাড়ী আহিছে, আহি থাকে মাজে মাজে অলপ সময় পাছে, কিন্তু এতিয়ালৈকে অহা নাই। কাৰণে আমি এনেকৈ অলপ খোজকাঢ়ি আহি আছোঁ। খোজকাঢ়ি আপোনালোকক দেখুৱাইছোঁ। এইটো এইফালেদি পত্নীটাপ, এইটো যিটো ওপৰত যাম সেইফালেদি, সেইটোৱে পত্নীটাপ। আৰু নৈখন চাওক, আৰু কাষতে কেনেকুৱা গোৱা। ইয়াৰ পৰা এই তলত নৈখন আছে, প্ৰায় 300-400 ফুটমান তলত আছে নেকি সম্ভৱতঃ। আৰু এইবিলাক গছবিলাক দেখিছে, এইবিলাক গছবিলাক দেখি এটা সুন্দৰ লাগে। মানে যিবিলাক চিনেমাবিলাকত যেতিয়া দেখুৱায় গছবিলাক, সেই গছবিলাকৰ আগতে লাগে, যিহেতু ওখ গছবিলাক, জংঘলৰ যিটো দৃশ্য দেখুৱায়, সেই দৃশ্যটোতে ছেইম লাগে। আপোনালোকে চাই লওক, এই তললৈ চাওক কেনেকুৱা গৰা। ৱাও, এইটো চাওক দৃশ্যটো কিমান সুন্দৰ লাগিছে। আমি এইটো হাইৱেটো, এইপিনে যিটো ৰাস্তা আছে এইটো দেখিছে, এইটো হাইৱে আছে। আৰু এইখনৰ পৰা এনেকৈ এইফালে টানেল আছে, যিহেতু আগৰ আছিলে অকোৱা পকোৱাকৈ যাব লাগিছিলে, বহুত দূৰ আছিলে। আৰু এতিয়া এইটো ইয়াত কি কৰিছে, এতিয়া মানে টানেল বনাই দিলে। প্ৰায় 9-10 কিলোমিটাৰমান হ'ব, 9-10 কিলোমিটাৰ টানেল বনাই দিলে। আৰু ভিউটো চাই লওক, ইমান সুন্দৰ লাগিছে। ইমান তলৰ পৰা এনেধৰণে ওপৰলৈ উঠি আহিছে। তলেদি এইখন গাড়ী গৈ আছে, এইফালেদি আমি এনেকৈ উঠি আহিছিলোঁ। আৰু এইফালেদি আগেদি গৈ পেলাই আমি সোঁচাইডে সোমাব লাগিব, সোঁচাইডে সোমাই যাম। আৰু বহুত দিনৰ পাছত দুইটা একেলগে বাছত উঠিছোঁ, বহুত ভাল লাগিছে। ক্ৰমান্বয়ে আৰম্ভ হৈছে আৰু বৰফ দেখিবলৈ। ৱাও, ৰাস্তাৰ কাষত এনেধৰণে পৰি আছে, ওপৰতো পৰি আছে। কিছু ওপৰলৈ ইমান দেখিব পৰা নাযায়, কিন্তু তলত এইখিনি পৰি আছে ৰাস্তাৰ কাষে। অ' মাই গড, কি ধুনীয়া লাগিছে। ঠাণ্ডাটো লাগি আহিছে অলপ। ৰাস্তা চাওক, কি ধুনীয়া।
সঁচাকে দেই ये ब्लैक आइज है ना पूरा ओ इमान गाड़ी हाय गाइस আহি পাই গলি আৰু মানে বাছত আহিছিলোঁ বাছত আহি প্ৰায় 2 কিলোমিটাৰ গাড়ীখনত আহিলোঁ আহি একদম মেইন জেগা পাই গলি পত্নীতপ কি মজা লাগিছে ও ইফালে সেই আগতো কিছুমান পাহাৰ আছে ইয়াত এইখিনি চাওক গোটেই বৰফ কি সুন্দৰ বহুত মানে আৰু ও মাই গড বহুত ঠাণ্ডা জীৱনত ফাৰ্ষ্ট টাইম লৈছোঁ এনেকৈ দেই বহুত ভাল লাগিছে জীৱনত ফাৰ্ষ্ট টাইম বহুত ভাল লাগিছে দুইটা লাহে আহি গন্তব্যস্থান পাই গ'লোহি আৰু পাই পেলাই মানে ইয়াত কি হৈছে যেতিয়া আমি শ্বু পিন্ধি আহিছিলোঁ সেইখিনি যিহেতু পানী হৈ আছে ন আপোনালোকে দেখিবলৈ পাইছে এইবিলাক গোটেই পানী হৈ আছে আৰু পানী হৈ থকাৰ বাবে যিখিনি জোতা আমি পিন্ধি আহিছিলোঁ সেই জোতাখিনিয়ে মানে কি হ'ব তিতি যাব সেইহেতুকে ইয়াত বুট লগাই ল'লোঁ বুট লগাই ল'লে যিহেতু ইয়াতে যদি মই এনেকৈও মাৰি দিওঁ যি কওঁ কৰিব পাৰোঁ মানে বিন্দাছ সেইকাৰণে বুট লগাই লৈ এতিয়া আমি ওপৰলৈ গৈ থাকোঁ আপোনালোকে চাই থাকক মাত্ৰ এইবোৰ গাড়ী চাৰিবোৰ চাকোন এতিয়া এই ঘৰবিলাকৰ ওপৰৰ পৰা পানী পৰি আছে বৰষুণ পাতি ঘৰবিলাকৰ ওপৰতে এনেকুৱা ধৰণে বৰফবিলাক পৰি আছে গাড়ী চাওক গাড়ীৰ ওপৰতে এনেকুৱা ধৰণে এইবোৰ পৰি আছে আল্টিমেট এইবোৰ চকীত বহি লৈ পেলাই ফটো মাৰিবলৈ কিমান ধুনীয়া সুন্দৰ ব্যৱস্থা কৰি দিছে খালি 2-এটাৰ মাজতে BAC বটল আছে আৰু সেইটোহে বেয়া লাগিছে দেখিবলৈ ধুনীয়া ক'ত গৈছেগে তললৈ ৰাস্তা এইফালে আছে এইটো বহুত তললৈ সোমাই যায় দেখোন बहुत तल्ला सोमाई গৈছে एफाले बहुत नीचे चला गया पैंट पूरा भीग जाएगा गिर जाओगी हाँ ऊपर ना দেখি কিবা এটা ভাল লাগিছে খালি এইবোৰ তলত কিবা কিবি জংগলো আছে কেনেকুৱা লাগিছে গালে নামাৰিবা মোৰ হাতকেইটা কিবা ঠৰঙা হেৰি হৈ গ'ল পৰিবা ada tada ওই আল্টিমেট বেলেগ এটা মজা লাগিছে ওই কি কম কিন্তু মানে বৰফ যেতিয়া পৰি থাকে সেই সময়কণত আহিবলৈ হ'ব লাগিছিলে সেই সময়কণত আৰু ভাল লাগিলে কিন্তু সেই সময়কণত আহিবলৈ নহ'লে এতিয়া কি আছে ইয়াতে চাইছোঁ আৰু যিখিনি পাইছোঁ আপোনালোককো দেখুৱাইছোঁ চাই থাকক কিন্তু এইফালে আৰু পাহাৰত আছে তাত গোটেই বৰফেই পৰি আছে সেইবিলাকলৈ যাবগৈ নোৱাৰি কাৰণ ঠাণ্ডাটো বহুত বেছি ইয়াতে উশাহ ল'বলৈ বহুত দিগদাৰ হৈ গৈছে আৰু যদি আমি ওপৰলৈ যাওঁ আৰু প্ৰব্লেম হৈ যাব সেইকাৰণে ভাবিলোঁ ইয়াতে আমি অলপ ঘূৰোঁ ইয়াৰ ঠাইবিলাককে চাওঁ কাৰণ আৰু ওপৰলৈ যাবলৈ সেইবিলাক যিবিলাক পাহাৰ দেখিছে সিফালে সেইবিলাক আৰু ওখ হয় সেইকাৰণে ইমান ওপৰলৈকে যাবগৈ নোৱাৰি মানে যাব পৰা হ'লহেঁতেন কিন্তু বহুত ঠাণ্ডা হ'ব ঠাণ্ডাৰ কাৰণেই নাযাওঁ ইয়াতে আপোনালোকক যি পাৰিছোঁ দেখাইছোঁ ইয়াতে চাই লওক বহুত মানে পৰিৱেশটো বহুত ভাল আৰু এখন পাৰ্ক আছিলে পাৰ্কখনত আপোনাৰ গোটেই বৰফ হৈ আছে আৰু এইবিলাক কিছুমান আগলৈ গৈ আপোনালোকক দেখাম আগত আৰু ভাল কিছুমান হেৰি আছে দৃশ্য দেখিবলৈ সেইখিনিও চাই থাকিব
এনেকৈ কাপোৰ পিন্ধি পিনি ফটো মাৰিব পৰা হয়, কিন্তু বহুত পইচা লয়। একদম চিম্পল অদৰকাৰী ফটো এসোপা মাৰি দিয়ে, ইমান এটা ভাল ফটো নাহে। আৰু বহুত মানুহ হৈছে, বহুত মানুহ হৈছে ঐ, কি কম। এইফালে বেছি ভাল লাগিলেগে আহি আছে। এইবোৰ ঘৰ বনাই দিছে যা, এইবোৰ চাওক কি ধুনীয়া লাগিছে। আল্টিমেট। যেতিয়া আমাৰ ফটো পৰিব চলি আছে, আমাৰ ছাৰক এটা ফটো মাৰিব লাগে। তোমাৰ এতিয়া কেনেকুৱা লাগিছে? ঠিক আছে, আমি তেনে ফটো অলপমান মাৰি লওঁ হয় নাই? যিহেতু বহুত দূৰ এতিয়া ঘূৰি মেলি কিবা এটা খাই লওঁগে আৰু খাই বৈ ল'লে ভাল হ'ব। যিমানেই যি নহওক খোৱা বোৱাটো মেইন, খাই বৈ ল'ব লাগে। চাহ তাহ খাই ল'লো, খাই লৈ এতিয়া ভাবিছোঁ যাওঁগে, যিহেতু ভৰি বৈদ্য বিষ হৈ গৈছে, ভৰি বিষ হৈ গৈছে। পানী পুৰি খাবলৈ আহিছো। আমাৰ এইফালে বাইদেউ বোলে কাশ্মীৰী হয়, এই কাপোৰ কানি পিন্ধি আছে আৰু এইফালে পিন্ধাই আছে দাদাই। বেলেগ মচনা বহুত কিবা কিবি লগাই দিছে। চচমা লগাই একদম বেলেগ মচনা, কি ক'ব আৰু এনেকুৱা ধৰণৰ ফটোবিলাক মাৰি দিয়ে। এইফালে চাই থাকা, এইফালে মোৰফালে চাই থাকিব নালাগে। এইটো আমাৰ ঠাণ্ডা বতৰ, কিন্তু খাইছে লৈছে আইচক্ৰীম। বিশেষ যিহেতু আমি ওলাই দিলোঁ তাৰ পৰা, বহুত ঠাণ্ডা পৰিছে, বহুত ঠাণ্ডা হয় ওপৰত, আৰু সেইকাৰণে আমি গুচি আহিলোঁ। আৰু য'ত বাছ ৰাখিছিলে তালৈকে বৰ্তমান খোজকাঢ়িয়ে গৈ থাকিম, সেইকাৰণে তাৰ পৰা গুচি আহিলোঁ। যিহেতু এইটো যিটো পাহাৰটো দেখিছে, এই পাহাৰটো আমি ইটো পায়ে আছিলোঁ। প্ৰায় 1 কিলোমিটাৰমান বৰ্তমান খোজকাঢ়ি আহি গ'লোঁ, আৰু আধা কিলোমিটাৰমান যাব লাগিব। সিমান গৈ আমি তাৰপৰা বাছত যামগৈ। বহুত ঠাণ্ডা ওপৰত, যিহেতু বহুত ঠাণ্ডা পৰিছে, সেইকাৰণে বেছি সময় নৰলোঁ। আৰু বিশেষকৈ মানে ঠাণ্ডা, এনেকুৱাই ঠাণ্ডা নাকৰ পৰা নিজে পানী ওলাই আহিছে, সেইকাৰণে ওপৰৰ পৰা গুচি আহিলোঁগৈ। আৰু এতিয়া ৰুমলৈকে গৈ থাকোঁ আৰু।